নমস্কাৰ বাইদেউসকল, ৱেলকাম টু মাই অফিচিয়েল ইউটিউব চেনেল পোষণ টেকাৰ অফিচিয়েল। মই অপূৰ্ব বৰাই আপোনালোক সকলোকে মোৰ পোষণ টেকাৰ অফিচিয়েল এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভাল খবৰৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বাইদেউসকল, কাম 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 কিমান আৰু কামৰ কথা কওঁতে কামৰ কথা শুনোতে মোৰ ভিডিঅ' নতুনকৈ অহা দেখিলে আপোনালোকৰ হয়তো চাগে খঙেই উঠে। বাৰু যি কি নহওক, এয়া আমাৰ দায়িত্ব। কেৱল মোৰ ভিডিঅ'টো আপোনালোকৰ কামৰ বাবে নিৰ্দেশনা দিবৰ বাবে নহয়, আচলতে আপোনালোকৰ কৰ্মজীৱনত সহায় কৰাৰ উদ্দেশ্যেহে মই ভিডিঅ'সমূহ আপোনালোকৰ বাবে প্ৰেৰণ কৰোঁ। বাৰু যি কি নহওক, আজি কামৰ কথা একাষৰীয়াকৈ থৈ আজি এটা নতুন আপোনালোকৰ বাবে বিচাৰি থকা, বহুত দিনে শুনিবলৈ বাট চাই থকা এটি ভাল খবৰ আপোনালোকৰ মাজলৈ মই লৈ আহিবলৈ বিচাৰিছোঁ। বাইদেউসকল, আহকচোন মন দি শুনো। আৰু তাৰ আগতে যদি আপোনালোক কোনোবাই মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আৰু ভাল যদি লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আহকচোন বাইদেউসকল, আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বাইদেউসকল, আপোনালোকে জানে যে ইতিমধ্যে আমাৰ পোষণ মাহ সোমাইছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ মৰিগাঁও জিলাত কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ সহযোগত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও চহৰৰ তৰুণৰাম ফুকন খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে যোৱাকালি উলহ মালহেৰে উদযাপন কৰা হয়। সেই সভাতেই আপোনালোকৰ বাবে এটি ভাল খবৰৰ বাতৰি দিয়ে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়া মাননীয় অজন্তা নেওগ ডাঙৰীয়ানী বাইদেৱে। তেখেতে ভাষণ প্ৰসংগত পোষণ অভিযানক এক যুগান্তকাৰী আঁচনি হিচাপে অভিহিত কৰে আৰু এই আঁচনিয়ে হৈছে সমাজৰ পৰা পুষ্টিহীনতা দূৰ কৰি পুষ্টিহীনতা মুক্ত ভাৰতবৰ্ষ গঢ়াৰ বাবে উন্নত দেশ নিৰ্মাণৰ, সবল দেশ নিৰ্মাণৰ বাবে পোষণ অভিযানক তেখেতে যুগান্তকাৰী আঁচনি হিচাপে অভিহিত কৰে। সুস্থ শিশু আৰু সবল মাতৃ হৈছে দেশৰ ভৱিষ্যত। এই সমাজখন এখন নিৰোগী সমাজ গঢ়িবৰ বাবে সুস্থ শিশু আৰু সুস্থ সমাজ, সুস্থ মাতৃ এগৰাকী আমাৰ প্ৰয়োজন। গতিকে এই সমাজৰ পৰা পুষ্টিহীনতা দূৰ কৰি সমাজখনক সুস্থিৰভাৱে ৰাখিবলৈ বাবে সমাজৰ মাজত, ৰাইজৰ মাজত পোষণ অভিযানৰ এক জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ তেখেতে আমাৰ চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আহ্বান জনায়। আৰু লগতে এই বিভাগত কৰ্মৰত মুখ্য সেৱিকা বাইদেউসকল আৰু বিভিন্ন সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অংগনবাড়ী কৰ্মীসকলৰ কৰ্মী সহায়িকাসকলৰ কৰ্তব্যনিষ্ঠা আৰু কষ্টৰ মাজেৰে তেখেতসকলে যে যিখিনি কৰ্ম পালন কৰি আহিছে, সেই কৰ্ম পালনখিনিয়ে চৰকাৰৰ যিখিনি আঁচনি, এই আঁচনিখিনি একদম গ্ৰাছ লেভেললৈকে যাতে যেনেকৈ লৈ যাব পাৰিছে, তাৰ বাবে আপোনালোকক তেখেতে শলাগ লৈছে। আৰু এই শলাগৰ কৃতিত্ব হিচাপে তেখেতে ভাষণ প্ৰসংগত কয় যে অতি সোনকালেই অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ মনৰ দুখৰ কথা উপলব্ধি কৰিছে যিহেতু, গতিকে অতি সোনকালে তেখেতসকলে মাহেকীয়া পাৰিতোষিকটো বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি তেখেতে ভাষণ প্ৰসংগত ৰাইজক জনায়। আৰু ইতিমধ্যে অসম চৰকাৰে উক্ত বিষয়ত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেখেতে ভাষণ প্ৰসংগত আমাক জানিবলৈ দিয়ে। আৰু সেই খবৰটো শুনি সভাত উপস্থিত থকা সকলো বিষয়ববীয়া কৰ্মচাৰী তথা যিমানখিনি ৰাইজ উপস্থিত আছিলে সকলোৱে হৰ্ষ উল্লাসেৰে হাত চাপৰিৰে তেখেতৰ কথা সম্ভাষণ জনায়। গতিকে বাইদেউসকল, মই আপোনালোকৰ মাজলৈ এই ভাল খবৰৰ বাতৰিটো লৈ আহিলোঁ। আৰু কিয়নো মই ৰাতিপুৱাই যেতিয়া খবৰটো পাইছোঁ, খবৰটো পোৱাৰ পাছতেই মোৰ আপোনালোকলৈ মনত পৰিল যে মই ভাবিলোঁ যে নহয়, মই এই বাতৰিটো বাইদেউসকলক দিব লাগিব। সেই গতিকে ততাতৈয়াকৈ মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু এই যোৱাকালি যিখন সভা আছিলে, এই সভাত উপস্থিত আছিলে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউ। লগতে উপস্থিত আছিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মাননীয় সঞ্চালক প্ৰধান মাননীয় ৰাহুল চন্দ্ৰ দাসদেৱ, প্ৰধান সচিব মাননীয় মুকেশ চন্দ্ৰ চাহু ডাঙৰীয়া, মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস ডাঙৰীয়া আৰু লগতে মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া মাননীয় মণিকা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেউ। সভাত উপস্থিত থকা সকলো
বিষয়ববীয়া তথা ৰাইজে অসম চৰকাৰৰ এই সিদ্ধান্তক শলাগ জনাইছে আৰু আপোনালোক সকলোকে এনেধৰণে আগন্তুক দিনতো কাৰ্য সম্পাদন কৰি যাবলৈ বাবে তেখেতে আহ্বান জনাইছে। গতিকে বাইদেউসকল, নিশ্চয় আপোনালোকৰ মনটো অলপ হ'লেও ভাল লাগিছে যে অসম চৰকাৰে আপোনালোকৰ কৰ্মৰাজি, আপোনালোকৰ দাবী, আপোনালোকৰ কষ্টক স্বীকৃতি প্ৰদান কৰাৰ দিশে আগবাঢ়িছে। এয়া হৈছে আপোনালোকৰ স্বীকৃতি পোৱাৰ প্ৰথমটো খোজ। যে গতিকে বাইদেউসকল, আপোনালোকে ভাগি নপৰিব আৰু অনাগত দিনতো ইয়াতকৈ অধিক দুগুণ উৎসাহেৰে আপোনালোকে এই কামবিলাক কৰি যাব। পুষ্টিহীনতা মুক্তৰ বাবে যিখিনি কাম কৰিব লাগে সেই কামসমূহ সম্পাদন কৰি যাব বুলি মই আশা ৰাখিছোঁ বাইদেউসকল। গতিকে আহক আমি সকলোৱে পুষ্টিহীনতা মুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত অগ্ৰসৰ হওঁ। গতিকে আমি আজি ভিডিঅ'টো ইমানেই আছিল। গতিকে মই সৱশেষত এটাই কথা বুজি পালোঁ যে নিশা যিমানেই গভীৰ হয় গম পাব যে ৰাতিপুৱাবলৈ বেছি সময় নাই। গতিকে অৱশেষত আপোনালোকৰ বাবে এই ভাল খবৰটো যিহেতু আহিছে, গতিকে ময়ো আপোনালোকৰ সহযোগী হৈছোঁ আৰু আপোনালোকক শুভেচ্ছা জনাইছোঁ। অনতিপলমে আপোনালোকৰ এই সমস্যা যাতে সমাধান হয়। গতিকে এই নতুন খবৰটোকে, এই ভাল খবৰটোকে দিবৰ বাবে মই ততাতৈয়াকৈ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই আশা ৰাখিছোঁ আপোনালোকে খবৰটো শুনি ভাল পাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।